নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক অনলাইন ক্লাছলৈ স্বাগতম জনালোঁ। এয়া তোমালোকৰ মৃদুল ছাৰ। আজি আমি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ লঘু নামৰ পদ্ধতি আবৃত্তি কৰিম। আহাচোন এতিয়া কবিতাটো শুনো। কবিতাৰ শিৰোনাম লঘু। কবি নৱকান্ত বৰুৱা। একোকে নেখাওঁ আজি, একেবাৰে ভোক নাই। আছে যদি আধা খেৰ চিৰা দিবা ভাল চাই। দৈ মোক নেলাগে, গাখীৰৰ সৰ পালে। খেজুৰিৰ গুৰ নেকি, লৈ আহ এইফালে। নাই যদি মালভোগ, জাহাজী কলকে আন। আৰু একো নেলাগে, হ'ব জলপান। আজি যদি অহা নাই হিমচিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলু আন। পাপৰ আছিল বোলে, আঙঠাত হেকচোন। আচাৰো ওলাব পাৰে, বিচাৰিলে চুকচোন। ৰৌ মাছ ভজা আছে, তাৰো দুচকল দে। হ'ব লঘুনত, আৰু একো নেলাগে। ধন্যবাদ। ভালকৈ পেটটো ভৰিছে।